মৰ্ণিঙৰ ব্ৰেকফাষ্টটো আচলতে সকলোৱে হেল্ডি খাব বিচাৰে কিন্তু সময়ৰ অভাৱতহে হয়তো কেতিয়াবা খোৱা নহয় আৰু যিয়ে নহয় আজিকালি সকলোৱে হেল্থ কনচিয়াছ যিহেতু গতিকে ভাল খাদ্য খোৱাটো সকলোৱে বিচাৰে তো মই বনাবলৈ লৈছোঁ আজি এটা হেল্ডি ব্ৰেকফাষ্ট ৰাতিতে মগুখিনি তিয়াই ৰাখিছিলোঁ লগতে বুটৰ দাইল লৈছোঁ আৰু চাউল পৰিমাণ কিন্তু বেলেগ বেলেগ হ'ব গোটেইকেইটাৰে মগুখিনি বেছিকৈ দিব লাগিব লগতে বুটৰ দাইল মগুতকৈ কম দিব লাগিব আৰু মগুতকৈ কম দিব লাগিব চাউলখিনি চাউল বেছি দিব নালাগে অকণমান দিলে হৈ যায় খুব বেছি ৩-৪ চামুচমান দিলে হৈ যায় তো মই বনাইছোঁ এইখিনি আচলতে ৩-৪ দিনৰ কাৰণে কাৰণ ৰেগুলাৰ এনেকৈ ডেইলি মানে মৰ্ণিং সময়খিনিত সময়ো নাথাকে কামৰ কাৰণে বা মনো নাযায় দিয়কচোন কেতিয়াবা সেইকাৰণে মানে ৩-৪ দিনৰ কাৰণে বনাই ৰাখিছোঁ যাতে ইজিলি বনাই খাব পাৰোঁ আৰু তো এনেকৈ আৰামছে ফ্ৰিজত থৈ খাব পৰা যায় ৩-৪ দিনৰ কাৰণে তো ময়ো তেনেকৈ বেটাৰখিনি বনাই ৰাখিছিলোঁ ফ্ৰিজত আৰু যিখিনি লাগে যিখিনি উলিয়াই লৈ সেইখিনি বনাওঁ আৰু তাতে মছলা দিব পাৰে ইচ্ছা কৰিলে মই একেবাৰে চিম্পলভাৱে বনাওঁ নিমখ দি মেলি বনাইছোঁ জাষ্ট আৰু এয়া প্ৰায় ৰেডি হৈ গ'ল মোৰ আৰু খাবলৈ কিন্তু খুবেই টেষ্টি হয় লগতে হেল্ডিও হয় জানে আপোনালোকে মগুটো খাবই লাগে সকলোৱে জানে আপোনালোকেও কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাব পাৰে খুব টেষ্টি হয় আৰু সময়ো খুব কম লাগে মই তেনেকৈ বনাই ৰাখোঁ 2-3-4 দিনৰ কাৰণে তো তেনেকৈ বনাই ৰাখিব পাৰে তো আজিলৈ আহিছোঁ পুনৰ লগ পাম